আজি হৈছে পবিত্ৰ মহালয়া। আমি এয়া ৰাতি বুলি ক'ব নালাগে, এয়া প্ৰায় 3টা বাজিছে। আমি আহি আছোঁ এয়া আগতে মিঠু আৰু দেউতাক, আৰু পাছত মই আহি আছোঁ, আৰু এইয়া আমাৰ ভতিজা আহি আছে ঢৌ। ভাল লাগিছে দেই সঁচাকৈ। ইমান মানে সোনকালে মই কোনোদিন উঠাও নাছিলোঁ, কোনোদিন মই মহালয়াত খোজো কাঢ়ি পোৱা নাছিলোঁ। আজি আহিছোঁ। আমাৰ আগত বহুত মানুহ গৈ আছে, তেওঁলোককে দেখি ভাবিলোঁ আজি খোজ কাঢ়োঁ বোলো। ভাল লাগিছে আহি দেই। গাঁৱৰ নামঘৰ পাইছোঁহি, এয়া নামঘৰ। আমাৰ ভতিজাটোৱে কৈছে মোকো তোলোৱা বোলে ববৈ। নাই, একেবাৰে দেখি পোৱা নাই দেই। এই আমাৰ নামঘৰ। কৃষ্ণ কৃষ্ণ। খোজকাঢ়ি কাঢ়ি মিঠু আৰু বোলে দেউতাকৰ ভাগৰ লাগিছে, এয়া জিৰণি চৰা এটা পাইছে, বহিছে। এয়া আমি আহি টাউন পালোহি। টাউনত গৰম জেলেপি আৰু পকৰি কিনি লৈছোঁ। মিঠুলে বেলুন এটাও কিনি লৈছোঁ, তাইক বোলে বেলুন লাগে। সঁচাই পূজা লাগিছে দেই। এয়া আমি ঘূৰিলোগৈ। আহোঁতে এয়া পোহৰ হৈছে। মিঠুৱে বেলুন কিনিলে, আৰু মই এয়া জেলেপি আৰু পকৰি কিনিলোঁ। এয়া আগতে গৈ আছে মানুহ। খুব ভাগৰ লাগিছে, বহুত দেৰি খোজ কাঢ়িলোঁ দেই। কোনোদিন ইমান খোজ কঢ়া নাই। মিঠুৰ হাতত বেলুন, মোৰ হাতত গৰম গৰম জেলেপি, পকৰি। কিবা এটা মনটো ভাল লাগি গৈছে দেই সঁচাই। হাই বন্ধুসকল, আমি মহালয়া যাত্ৰা এতিয়া সামৰণি মাৰিছোঁ। ঘৰ পাইছোঁহি, আৰু এয়া ঘৰ পালোহি। প্ৰায় 2:30 বজাৰ পৰা এতিয়া 5:16 গৈছে। এয়াই আছিলে আমাৰ মহালয়াৰ আজি যাত্ৰা। বন্ধুসকল, আপোনালোকেনো খোজ কাঢ়িলেনে নাই মহালয়া বুলি কমেণ্ট কৰি জনাব দেই। আমি কাঢ়িলোঁ। আজি যথেষ্ট খোজ কাঢ়িলোঁ, প্ৰায় 5-6 কিলোমিটাৰ খোজ কাঢ়িলোঁ। সঁচাকৈ মই কোনোদিন মহালয়া বুলি ইমান দূৰ খোজকাঢ়ি পোৱা নাছিলোঁ। আজি প্ৰায় 2:30 আহি গা পা ধুই মানে খোজকাঢ়ি এয়া বৰহোলা দেই। বন্ধুসকল, আমি আহি ঘৰ পাইছোঁহি। তেনেতে ক'ৰ পৰানো এজাক বৰষুণ আহিলে। আমি ওচৰৰে জিৰণি চৰাতে সোমাই দিলোঁ। তেনেতে আকৌ গাঁৱৰে ভাইটি এটা আৰু মানুহগৰাকী অকণমানি মাইনাটো আহিলে। বৰষুণৰ পৰা ৰক্ষা পাবলৈ অলপ বহি দিলোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। শেষত যিসকল বন্ধুৱে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিং টং কৰি দিব। লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু লাইক এটা দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।